चलो चले हम प्रभु के पास निज को दे बलिहारी। একেটি হৈছে ফাদাৰ মমছ মাৰ্ডি চালনা কেথলিক মিছনত। কেৱল ফাদাৰেই নহয়, তেওঁ মিছন হাইস্কুলখনৰ প্ৰিন্সিপাল হিচাপে তেওঁ সেৱা আগবঢ়াই আহিছে আৰু তেখেতে এই স্কুলখনৰ যিটো শৈক্ষিক বাতাৱৰণ গোটেইখিনি কথাই দাঙি ধৰিলে। ভাল লাগিল। আৰু এই স্কুলৰ চৌহদতে আছে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা গৃহ গীৰ্জাৰ বিষয়ে জানো, কিন্তু আজিলৈকে গীৰ্জাৰ ভিতৰলৈ মই সোমাই পোৱা নাই। আৰু আজি এই সুযোগতে এষ্টেলাৰ সৈতে মই গীৰ্জাৰ ভিতৰত সোমাই আহিলোঁ। সোমায়ে মনটো ইমানেই পবিত্ৰ লাগিছে, সঁচাকৈ ইমান নিট এণ্ড ক্লিন আৰু এটা শান্ত পৰিৱেশ। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা আজিৰ বিশেষ ব্লগটোলৈ। সঁচাকৈয়ে আজি মোৰ কাৰণে এটা বহুত আনন্দদায়ক দিন বা সৌভাগ্যৰ দিন যে মই আজি প্ৰথমবাৰ গীৰ্জালৈ আহিছোঁ। মই যেতিয়া গীৰ্জালৈ আহিছোঁ, ইয়াৰ ইমান এটা ধুনীয়া পৰিৱেশত আহিছোঁ, ময়ো চাইছোঁ। গতিকে আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু এটা লাইক কৰিলে নাপাহৰিব। পূজা বিধি যোনটো আমি মিছা বলিদান বুলি কওঁ, সুন্দৰ দিন চলো চলে হম প্ৰভু কি পাস। অতি সুন্দৰ ফটোগ্ৰাফ, গোটেইখিনি বৰ্ণনা কৰিলে এষ্টেলাই। এইটো প্ৰথম আস্থা, ইয়াত যীশুক প্ৰাণদান দিয়া হয়। যীশুক ধৰি পেলাই তাক সোধ পোছ কৰি পেলাই এইটো প্ৰথম তাক প্ৰাণদান দিয়া হয়। কান্ধে বা ক্ৰুচ লাগা যায়, যীশুৰ হেৰিত ক্ৰুচটো লগাই দিয়ে তেনেকৈ। তাৰপিছত এইটো পিছৰা হেৰিটোত আছে, এইটো প্ৰথমবাৰ ক্ৰুচত ইমান তাক সোধ পোছ কৰি গোটেই ৰাতি তাক যেতিয়া ক্ৰুচ দি পেলাই যায়, একদম দুৰ্বল হৈ পেলাই আৰু ক্ৰুচৰ তলত প্ৰথমবাৰৰ কাৰণে ক্ৰুচৰ তলত পৰি যায়। তাৰপিছত এইটো আছে তাৰ প্ৰথমবাৰ তাৰ মা মাৰিয়ামক প্ৰথমবাৰ তাক দেখা দেখি হৈ যায়। সেই সময়ত মাৰ আৰু বেটা মা আৰু পুত্ৰ চকুৰ আগত সেই দুখটো শেষ হৈ একো হেৰি কৰিব নোৱাৰে। যেতিয়া ফুৰি যায় তেতিয়া শক্তি নোহোৱা হৈ যায়। তেতিয়া যীশু খ্ৰীষ্টক সহায় কৰিবলৈ চিমন নামৰ এজন মানুহক সি পথাৰৰ পৰা যেতিয়া নাঙল চাঙল লৈ পেলাই আহি, তেতিয়া তাক চিপাহীবিলাকে ধৰি তাক সহায় কৰিবলৈ চিমনক এইটো যীশুক সহায় কৰি দিয়ে অলপ এইটো কাৰণে। এইটো হৈছে যেতিয়া আমাৰ পবিত্ৰ মানুহবিলাক এতিয়া মাৰিয়ামৰ জীৱনটো বেৰনিকা বুলি এজন মহিলাই তাৰ চেহেৰাটো চাই পেলাই যেতিয়া তাৰ ৰুমালটো লৈ পেলাই তাৰ চেহেৰাটো মুগি দিয়ে, তেতিয়া সেই চেহেৰা পুৰা ৰুমালত আহি যায়। এইটো ৰুমালত যীশু খ্ৰীষ্টৰ দেহটো আহি। এইটো হৈছে এইটো ছেকেণ্ড বাৰ ইমান দুৰ্বলতা গোটেই ৰাতিটো তাক মাৰ ইমান হেৰি কৰি পেলাই হেৰি কৰি দিয়ে। তাৰপিছত আহি আছে, তাৰপৰা আকৌ দিয়াৰ পিছত আকৌ এইটো ছেকেণ্ড বাৰত যীশু খ্ৰীষ্ট আকৌ ক্ৰুচত চলাই যায়। আকৌ এইটো ইয়াত গোটেই জিৰচালেমৰ গোটেই পবিত্ৰ মানুহেৰিকে তাক যীশুক ভেট কৰিব আহে। তেতিয়া কয় আৰু কিয় কান্দি আছা? তোমালোকে নাকান্দিবা, মোৰ কাৰণে কান্দিব নালাগে, কিন্তু তোমাৰ ল'ৰা ছোৱালীৰ আৰু নিজৰ পাপৰ কাৰণে তোমালোকে কান্দা, এনেকুৱা কয়। কৰে কি কৰে পেলাই তাক হেৰি কৰে, গোটেই কাপোৰটো খুলি দিয়ে। ইয়াতে কাপোৰটো খুলি আছে, কাপোৰ খোলাটো দেখাই আছে। তাৰপিছত ইয়াত দিয়ে ক্ৰুচত হেৰি কৰি পেলাই তাক চিন্তা হেৰি কৰি পেলাই তাক ক্ৰুচত
কাৰণটো মানে মেইন কাৰণ মানে যে যীশু খ্ৰীষ্টই আহিলে এটা মানে ইমান পাপ ন পাপৰ মুক্তিৰ কাৰণে যীশু খ্ৰীষ্টই আহিলে তো যীশু খ্ৰীষ্টই যেতিয়া প্ৰচাৰ কৰি আছিল তেতিয়া ক'লে যে মই মানে এই কাৰণে কৰি আছোঁ কিন্তু মানুহে ক'লে যে ই নিজকে ভগৱান বুলি কৈ আছে ই নিজকে ভগৱান বুলি কৈ আছে কৈ পেলাই যীশু খ্ৰীষ্ট মানে এই দুখ দেখো নাপায় কিন্তু সেইটোৱে ধৰি পেলাই যীশু খ্ৰীষ্ট মানে তাৰপিছত ইয়াত কি কৰে নমাই পেলাই মা মাৰিয়া তাৰ মা পুৰা যীশু খ্ৰীষ্ট বুলি মানে 3 ঘণ্টা ক্ৰুচত থাকিব 3 ঘণ্টা থকাৰ পিছত একদম লাহেকৈ কয় মানে যোনে হেৰি কৰিছে মোক দুখ দিছে ইহঁতৰ চবকে মই কিতাপ নিচাপ কৰে আৰু যে ক্ষমা কৰি দিয়া ইহঁতে কি কৰিছে ইহঁতে নাজানে এনেকুৱা কৈ পেলাই নিজৰ হেৰি কৰি পেলাই তো ইয়াৰ লগতে যীশু খ্ৰীষ্টৰ লগতে আৰু 2জন থাকে ডাকু 2জনক আনি পেলাই ইহঁতকো মানে ক্ৰুচত দিওঁ এজনে কয় মানে যে তুমিতো নিৰ্দোষী মানুহ তুমিতো নিজকে বচাব পাৰিলা কিন্তু কিয় বচোৱা নাই আৰু এজন কয় তুমি কিয় এনেকুৱা কৈ আছা নিৰ্দোষ মানুহ আজি আমাৰ পাপৰ কাৰণে যীশু খ্ৰীষ্টই মানে ক্ৰুচত হেৰি কৰিছে এনেকুৱা কওঁতে আৰু এজনক কয় যে তুমি ঠিক আছে তুমি আজিয়ে মোৰ লগত স্বৰ্গত যাবা কৈ পেলাই তাকো ইয়াত কৈ আছে আমাৰ খবৰ যদি আমাৰ খবৰ এইটো খবৰ যদি 3 দিন যীশু খ্ৰীষ্টই খবৰত থাকি পেলাই এইটো জীৱিত এইটো হয় মানে চান জোচেফ যীশু খ্ৰীষ্টৰ দেউতা কিন্তু দেউতাটো সেইটো হেৰি নহয় কিন্তু সেইটোতো আত্মা হেৰি ন আমাৰ হেৰি হৈছে আপোনালোকৰতো সেইটো হেৰি নহ'ব তথাপি তাৰ শক্তিত মানে যেতিয়া মা মাৰিয়া যেতিয়া হেৰি হয় তেতিয়া মানে সিহঁতৰ বন্দবস্ত হয় কিন্তু একেলগত নাথাকাৰ আগতেই যীশু খ্ৰীষ্টই মানে গৰ্ভত হৈ যায় এইটো কথা আপোনাৰ হেৰি এটা মানে সৃষ্টি হৈ যায় কিন্তু আৰু কিন্তু ইহঁতে ভাল পোৱাকৈ নহয় সেইটো মানে যেনেকুৱা আমাৰ হেৰি হয় না বন্দবস্ত হয় তো তেনেকুৱা হৈ গৈছিলে সেইটো হেৰি পাই পেলাই জোচেফে পিছত আৰু এইটো চেণ্ট ফ্ৰান্সিছ এছ বুলি কয় সেইটো হেৰিত আছে গোৱাত এতিয়াও তাৰ হেৰিটো মানে খবৰটো মানে তাৰ শৰীৰটো জিন্দা আছে এতিয়াও জিন্দা আছে যীশু খ্ৰীষ্টই মানে আমাৰ বিশ্বাস এইটো আমাৰ মানে প্ৰমপ্ৰসাদ যোনটো আমাৰ বিশ্বাস যে আমাৰ প্ৰমপ্ৰসাদ দিলে সেইটো আমাৰ এনেকুৱা হেৰি আমাৰ ৰুটি না এনেকুৱা সেইটো যেতিয়া আমাৰ মিছা বলিদান কৰে তেতিয়া স্বয়ং যীশু খ্ৰীষ্টই মানে সেইটো আহি পেলাই হেৰি কৰিছে তেতিয়া সেইটোৱে মানে সেইকাৰণে চবকে সেইটো নিদিয়ে ক'ৰবাত হেৰি হ'লেও মানে কৈ দিয়ে যে বেলেগ মানুহে সেইটো গ্ৰহণ নকৰে মানে তেতিয়া মা মাৰিয়া যীশুৰ মা মাক আৰু তাইকৰ ওপৰতে এইটোত আমাৰ ফাদাৰে বহে কিন্তু ফাদাৰ বহি থাকে বুলি আমি নহয় স্বয়ং যীশু খ্ৰীষ্টই থাকে আমি নিজৰ পাপ আমি নিজে নিজৰ পাপৰ কাৰণে পশ্চাতাপ কৰি আমি ফাদাৰ বহি থাকে চকুৰ আগত আমিতো যীশু খ্ৰীষ্টক দেখা নাপাওঁ কিন্তু আমাৰ বিশ্বাস যে তাত স্বয়ং যীশু খ্ৰীষ্টকে আমি নিজৰ পাপটো আমি পাওঁ আমি মুক্তি পাম ইয়াতে উঠি পেলাই এইফালে কয় ন এইটো এনেকুৱা কৰোঁ বাইদেউ এনেকুৱা কৰি এনেকৈ আমি এনেকুৱা কৰি পেলাই কাণে কাণে কথাখিনি ক'ব লাগে কাণে কাণে আমি কৈ দিওঁ এনেকুৱা ফাদাৰ নাংলা
শেষত ফাদাৰে তেওঁৰ বাসগৃহত মাতি আনি চাহ একাপ খোৱালে। খুবেই ভাল লাগিল, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।